নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ভাইৰাছসমূহৰ বিষয়ে। ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে ভাইৰাছসমূহৰ প্ৰতিবেশতে বসবাস কৰোঁ, অৰ্থাৎ ভাইৰাছসমূহৰ লগত আমি জড়িত হৈ থাকোঁ, কিন্তু আমি গম নাপাওঁ যে সেইটো এটা ভাইৰাছ, যিহেতু সেইসমূহ আমি খালী চকুৰে দেখা নাযায়, যিসমূহ অনুবীক্ষণ যন্ত্ৰৰ দেখা যায়। আজি আমি কেইটামান অতি ভয়াৱহ ভাইৰাছৰ বিষয়ে কথা পাতিম আৰু কেইটামান অতি ভয়ানক মই আপোনালোকক তথ্য দিব বিচাৰিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বিশ্বত কেইটামান সন্ত্ৰাসৰ সৃষ্টি কৰা কিছুমান মহামাৰীৰ কথা ক'ব ওলাইছোঁ। সেই মহামাৰীকেইটাৰ ভিতৰত মহামাৰী সৃষ্টি কৰা সেই ভাইৰাছসমূহ হৈছে হাম্পিছ ভাইৰাছ, স্পেনিছ ফ্লু, কৰোণা ভাইৰাছ, বাৰ্ড ফ্লু ইত্যাদি। আৰু অতিতকৈ এটা ভয়ানক কথা যে মাদক দ্ৰব্যৰ প্ৰতি আসক্তিৰ আৰুতো আছে হেনো এটা ভাইৰাছৰ আশংকা, যিটো বৰ্তমান এটা ব্ৰিটিছ গৱেষণাগাৰত যিটো প্ৰমাণ কৰিছে। ভাবকচোন বাৰু, মানুহে মদ খোৱাৰতো এটা ভাইৰাছৰ হাত আছে। আৰু বৰ্তমান হঠাতে আমেৰিকাত দেখা দিয়া এটা ভাইৰাছ এনথ্ৰাক্স ৰোগৰ আৰতো আছে অল কায়দাৰ হাত। অল কায়দা এটা হ'ল সন্ত্ৰাসবাদী সংগঠন, মই আপোনালোকক কৈ দিছোঁ। আৰু যেতিয়া এইটো কথা ওলোৱাৰ পিছত এটা কথা সম্পূৰ্ণৰূপে এটা আশংকা প্ৰবল হৈ গ'ল যে, অৰ্থাৎ বিশ্বজুৰি এটা আশংকা প্ৰবল হ'ল যে অনাগত দিনত যেতিয়া যুদ্ধসমূহ হয়, তেতিয়া মানুহে গুলী অথবা বন্দুক বাৰুদৰ বাহিৰে এটা ভাইৰাছৰ আশ্ৰয় ল'ব। ভাবক, এখন দেশক ধ্বংস কৰিবলৈ এটা ভাইৰাছ, এটা ডাঙৰ মহামাৰী, সেইটো লোৱা এটা বহুত প্ৰবল আশংকা আছে। আৰু দ্বিতীয়তে এটা কথা হ'ল যে বৰ্তমান যিটো কৰোণা ভাইৰাছে সমগ্ৰ পৃথিৱীতে তাণ্ডৱ চলাই আছে, আৰু সেই তাণ্ডৱ চলোৱা সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰ্তমান নহয় ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে তেওঁলোকে কৰোণা ভাইৰাছ উহানত আছে এটা ইনষ্টিটিউট অফ টেকন'লজি, যিটো ভাইৰাছ তাৰ পৰা উৎপন্ন হৈছে। আৰু আমেৰিকাই দাবী কৰিছে যে সেই ভাইৰাছটো চীনে এৰি দি পেলাই সমগ্ৰ বিশ্বত তেওঁলোকৰ যিটো বাচ্চাহঁত, অৰ্থাৎ তেওঁলোকৰ যিটো বাণিজ্যিক ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে সেই ভাইৰাছ এৰিব। বাকী যাই নহওক, আমি আৰু কেইটামান তেনেকুৱা ভাইৰাছৰ বিষয়ে কথা পাতিম। সংক্ষিপ্তকৈ কেইটামান মই ভাইৰাছৰ বিষয়ে মই ক'ব ওলাইছোঁ। স্পেনিছ ফ্লু, ইনফ্লুৱেঞ্জা যাৰ কাৰক আৰ্কিমিজ ভেৰিডি ডেমিনিৰ প্ৰজাতিৰ ভাইৰাছ স্পেনিছ ফ্লু নামেৰে চিহ্নিত এই ৰোগ 1818 চনৰ পৰা 1819ৰ ভিতৰত প্ৰায় 6 কোটি মানুহৰ প্ৰাণ কাঢ়িছিল। ভাবক, এটা বছৰত মানুহৰ 6 কোটি মানুহৰ প্ৰাণ কাঢ়িছিল। আৰু জাগি উঠা হাম্পিছ ভাইৰাছ, মই আগতেই কৈ আহিছোঁ যে আমি সকলোৱে অনুজীৱসমূহৰ লগত ভাইৰাছসমূহৰ লগত একেলগে বসবাস কৰোঁ, আমি ধৰিব নোৱাৰোঁ। ইয়াৰ মাজৰে এবিধ হ'ল হাম্পিছ ভাইৰাছ। প্ৰায় 100 হাম্পিছ ভাইৰাছৰ অস্তিত্ব পোৱা গৈছে বৰ্তমান সময়ত, আৰু ইয়াৰে এবিধ সংক্ৰমিত কৰে। ই এনে এবিধ ভাইৰাছ যি দেশত প্ৰৱেশ কৰাৰ পিছত 24-25 দিনৰ ভিতৰত প্ৰায় 80% লোক নিদ্ৰামগ্ন হৈ পৰে, অৰ্থাৎ মানুহজন শুই পৰে, মানুহজনক উঠাব নোৱাৰে। আৰু যেতিয়া গম পায় এই ভাইৰাছত ধৰা পৰে, তেতিয়ালৈকে তেওঁ শুই যায়। সেই ৰোগৰ কোনো বৰ্তমানলৈকে ভেকচিন নাই, সেইটো ৰোগৰ নিৰাময়ৰ কোনো সম্ভাৱনাই নাই। আৰু এটা মই তেনেকুৱা ভাইৰাছৰ কথা ক'ম, এটা হ'ল ভাইৰাছজনিত ৰোগ মাজুৱাই। এই ৰোগত আক্ৰান্ত হোৱা মানুহৰ চোৱা চিতা কৰিলে বা ৰোগীৰ কাপোৰ কানি পিন্ধিলে কেইবা ঘণ্টাৰ ভিতৰত আক্ৰান্ত হোৱা লোকৰ শৰীৰত এই ৰোগবিধ ধৰা পৰে, আৰু সেই মানুহৰ গাসমূহ জ্বলি পৰি উঠে। আৰু খাদ্যত বিক্ৰিয়া, খোৱা বস্তুত কিছুমান অনুজীৱই খাদ্যসমূহ বিষাক্ত হৈ পৰে। সেই খাদ্যসমূহ খোৱাৰ পিছত বহুত মানুহৰ মৃত্যুৰ আশংকা থাকে। আৰু আমি এতিয়া কথা পাতিম, কেইটামান অতি ভয়ংকৰ তথ্য দিম বুলি মই প্ৰথমতে কৈছিলোঁ সেই কথা। পোক পৰুৱা অনুজীৱৰ দ্বাৰা বৰ্তমান নপুৰণি কিছু ঘাতক ভাইৰাছ বৰ্তমান মানুহৰ মাজলৈ আহিছে, আৰু এটা নহয়, 100টা নতুন ভাইৰাছ মানুহৰ মাজলৈ আহিছে। আৰু আমেৰিকাৰ এটা গৱেষণা প্ৰতিষ্ঠানে তথ্য এটা সাদৰি কৰিছে যে বৰ্তমান বিভিন্ন ভাইৰাছৰ ফলত অহা 18 মাহৰ ভিতৰত ভাৰতত প্ৰায় 6 কোটি লোকৰ প্ৰাণ কাঢ়িব। আৰু এইটো এটা বহুত ডাঙৰ তথ্য। মই অতি ভয়ানক তথ্য দিছোঁ যে প্ৰায় 18 মাহৰ ভিতৰত ভাৰতত প্ৰায় 6 কোটি লোকৰ প্ৰাণ বিভিন্ন ভাইৰাছে কাঢ়িব। আৰু তাতকৈ ডাঙৰ কথা যে বৰ্তমান জীৱ জন্তু পৰিভ্ৰমী চৰাইৰ ফলত এখন দেশলৈ সিখন দেশৰ বহুত ভাইৰাছ বৰ্তমান কঢ়িয়াই আনিব। অৰ্থাৎ পৰিভ্ৰমী চৰাই যি পৰিভ্ৰমী চৰাই এখন দেশৰ পৰা আন এখন দেশলৈ আহে, সেই পৰিভ্ৰমী চৰাই প্ৰায় 100তকৈ অধিক নতুন ভাইৰাছ বৰ্তমান কঢ়িয়াই আনিব। আৰু মোৰ চেনেললৈ যিসমূহ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই, ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে অনাগত ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।